আজিৰ পৰা দুদিনমান আগত যেতিয়া মই কন্টেন্টৰ সন্ধানত ইনষ্টাগ্ৰামত কিছুমান ৰিলছ চাই আছিলোঁ তেতিয়াই মোৰ এজন সাবস্ক্ৰাইবাৰে মোক এটা ভিডিঅ' পঠিয়াইছিল আৰু ভিডিঅ'টো আছিল এইটো প্ৰথম চিনাকি ভৰি দিলো তোমাৰ ঘৰত এফালে যদি কন্টেন্ট পোৱাৰ আনন্দ আনফালে আকৌ এহুপা যাবৰ ময়ে চাব লাগিব বুলি মনত দুখ যিটো সময়ত নাতি নাতিনি আকৌ সাধু শুনাব লাগিছিল সেইটো সময়ত ইনষ্টাগ্ৰাম ৰিলছত আহি এহুপা কৰি আছে আৰু আমি গম পোৱা মতে ককা এজন এক্স টিকটকাৰ আৰু এক্স টিকটকাৰ এজনৰ পৰা আমি কি এক্সপেক্ট কৰিব পাৰিম আগতে টিকটকত যিটো ভাইৰাছ বনাইছিল এতিয়া ইনষ্টাগ্ৰামত বনাই আছে ভিডিঅ' সো বহুদিনৰ মূৰত ৱেলকাম বেক টু GRaj আৰু ককাৰ পৰিচয় শুনি হয়তো গম পালা ককা কোন আহকচোন এতিয়া বাৰু ককাৰে দুটামান ভিডিঅ' চাই লওঁ প্ৰথম চিনাকি ভৰি দিলো তোমাৰ ঘৰত ধৰিলো তোমাৰ হাতত চাৰি চকুৰ মিলনতে পৰিলো প্ৰেমত প্ৰথম চিনাকি এনেকৈ প্ৰথম চিনাকি কোনে হয় অ ককা সঁচা কথা কৈছো এইটো বয়সত আপুনি প্ৰেমত বুলে পৰিয়ে আছে আৰু যদি এনেকৈ প্ৰথম চিনাকি হ'বলৈ যায় নহয় বাকিখিনি আৰু মই নকওঁ বাপা ঐ 60 বছৰীয়া ফুল কমলীয়া গাভৰুজনীয়ে একেবাৰে চাবই নালাগে বোলে আমাৰ ককাৰো সিমানে টেলেণ্ট আছে যিমান ককাৰ ভিডিঅ'ৰ কোৱালিটি মানে ও ককা আপুনি হয়তো জানে যে চৰকাৰ প্ৰশাসনে বৰ্তমান কোভিডৰ সময়ত যিখিনি বয়সীয়া মানুহ আছে সেইখিনিক বেছিকৈ ওলাব মানা কৰিছে তাৰ পিছতো যদি আপুনি এনেকৈ যে কাৰোবাৰ পদুলিৰ মুখৰ আগত উকিয়াই নহয় পুলিচৰ লাঠি আৰু আপোনাৰ পিঠিৰ মিলন হওঁতে কিন্তু বেছি সময় নালাগে ঠিক হে কন্টেন্ট নাথাকিলে বঢ়িয়া এহুপা কৰি পেলাই ভিডিঅ' বনাই দিয়া ফোনত কথা পাতি আছে আৰু বেকগ্ৰাউণ্ডত এটা ভাইৰেল সং লগাই দিয়া হৈ গ'ল কন্টেন্ট सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আগুনি পোছোৱা যেতিয়া আহে আহুনে বুঢ়ী কাকো সুধি নাহে বুকুত মৰম যেতিয়া আহে बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ ককা বেলেগৰ কথা নাভাবিলেও সিংগাৰ কেইজনকতো এটলিষ্ট ৰেছপেক্ট কৰক এহুপা এক্টিং বহুতে হয়তো বিশ্বাস কৰা নাছিল এওক মই এক্স টিকটকাৰ বুলি কোৱা তেতিয়া গম পালে এক্স টিকটকাৰ উইদাউট মুজৰা ইহঁতৰ ক'ত কাম হয় মই সব টিকটকাৰৰ কথা কোৱা নাই কিন্তু এখেতৰ নিচিনা ক্ৰিঞ্জ টিকটকাৰ বিলাকৰ কথা কৈছো টিকটক যেতিয়ালৈকে বেন হোৱা নাছিল সকলো ঠিকে আছিল গোটেই সোপা যাবৰ তাতে আছিল কিন্তু যেতিয়াৰ পৰা টিকটক বেন হ'ল তেতিয়াৰ পৰা সকলো যাবৰ বিঅপি ইনষ্টাগ্ৰামত আহিল ফেচবুকত আহিল আৰু ইউটিউবৰ কথানো কি কম গোটেই শৰ্টছ ফিচাৰডাল লঞ্চ কৰি যিখিনি ক্ৰিয়েটৰে দীঘল দীঘল ভিডিঅ' বনাইছিল সেইখিনি ক্ৰিয়েটৰকটো ডিমোটিভেট কৰিয়ে আছে আশিষ চাঞ্চলানীৰ ভিডিঅ' আজিকালি ট্ৰেণ্ডিঙত নাহে কিন্তু তেখেতৰ ভিডিঅ'ত যিয়ে লিপচিং কৰে সেই সোপা ভিডিঅ' ট্ৰেণ্ডিঙত দি আছে ট্ৰেণ্ডিং নাম্বাৰ 1 ট্ৰেণ্ডিং নাম্বাৰ 2ত আহে আৰু লিপচিং অসমতো বহুত বেছি ফেমাছ হৈ আছে যদি ভিডিঅ' কমেন্ট কৰি জনোৱা লিপচিংৰ ওপৰতো ভিডিঅ' আহি যাব আৰু যেতিয়া এটা টপিকৰ ওপৰত সম্পূৰ্ণ এটা ডেডিকেটেড ভিডিঅ' আহিব তেতিয়া মই ফেচ কেম আহিব চেষ্টা কৰিম তেতিয়া আপোনালোকৰ লগত কথা পাতোতে সুবিধা হ'ব বাকি আৰু আজিলৈ এইখিনিয়ে কাকো যাতে পাৰ্সনেলি হেট নিদিয়া অকণমান সময় আহিলো তোমালোকৰ লগত ধেমালি কৰিলো কিন্তু অসমতো বৰ্তমান বহুত বেছি লিপচিং কৰা ক্ৰিয়েটৰখিনি ভাইৰেল হৈ আছে আৰু যিখিনি ক্ৰিয়েটৰে কষ্ট কৰি ভিডিঅ' বনাই তেওঁলোকক মানুহে নোচোৱা হৈ গৈছে আৰু এহুপা টপিকৰ ওপৰত যদি মই ভিডিঅ' বনাব লাগে তেতিয়াহ'লে মই ফেচ কেম আহিব লাগিব আৰু তাৰ বাবে মই বৰ্তমান সময়ত যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি গোটাই আছো আৰু যেতিয়াই সম্পূৰ্ণ হয় মই নিশ্চয়কৈ এইখিনি বিষয় লগতে অসমত চলি থকা এটা স্কেমৰ বিষয়ে কথা পাতিম তেতিয়ালৈকে লৈছো বিদায় জয় অসম নমস্কাৰ